নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছোঁ এবিধ ভাইৰাছৰ বিষয়ে। পুনৰবাৰ চীনত হান্তা ভাইৰাছে এজন ব্যক্তিৰ প্ৰাণ কাঢ়ি লৈ গৈছে আৰু এই হান্তা ভাইৰাছবিধ বিয়পে নিগনিৰ মলমূত্ৰ বা নিগনিয়ে কামুৰিলে এই ভাইৰাছবিধৰ সৃষ্টি হয়। এখন বাছত ৩৩জন মানুহ যাত্ৰা কৰিছিল। সেই ৩৩জনৰ ভিতৰত তাৰ এজন ৰোগী ইতিমধ্যে প্ৰাণ কাঢ়ি লৈ গৈছে এই ভাইৰাছে। আৰু এই ভাইৰাছৰ ফলত আপোনাৰ জ্বৰ, শিৰা উপশিৰা বিষ, পেটৰ বিষ, মূৰৰ বিষ আৰু উশাহ নিশাহৰ প্ৰব্লেম হ'ব পাৰে, কিডনী কাম নকৰা হ'ব পাৰে। এই ৰোগৰ মৃত্যুৰ আশংকা ৩৮ৰ পৰা ৪০% আৰু বাকী এই ৩২গৰাকী যি বাছত যাত্ৰা কৰিছিল তেওঁলোকক এতিয়া আইচোলেশ্যন কৰা হৈছে। আৰু মই ক'ব বিচাৰিছোঁ এই ভাইৰাছবিধ চীনৰ ইয়ানামো প্ৰান্তৰ পৰা বিয়পিছে। টুইটাৰ যোগে বহুজন ব্যক্তিয়ে ইতিমধ্যে এই ভাইৰাছৰ বিষয়ে প্ৰচাৰ কৰিছে আৰু চীনৰ যি প্ৰচাৰ মাধ্যম, চৰকাৰী প্ৰচাৰ মাধ্যম গ্ল'বেল টাইমছে সদৰি কৰিছে এই ভাইৰাছৰ কথা। আৰু ইতিমধ্যে আমি সকলো জ্ঞাত যে কৰোনা ভাইৰাছ চীনৰ পৰা বিয়পিছিলে আৰু এই হান্তা ভাইৰাছো এতিয়া চীনৰ ইয়ানামো চহৰৰ পৰা বিয়পিছে। তো সেই ৩২গৰাকী লোকক এতিয়া আইচোলেশ্যন কৰা হৈছে আৰু তেওঁলোক কিমান সুৰক্ষিত আমি নাজানো। আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যে এই যি মহামাৰী বিয়পিছে চাৰিও চাইডে কৰোনা আৰু বৰ্তমান এই ভাইৰাছ হান্তা ভাইৰাছ, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সকলোকে এই মহামাৰীৰ পৰা মুক্ত কৰি দিয়ক, এই মহামাৰীবিধ যাতে নাশ হৈ যায় পৃথিৱীৰ পৰা। কাৰণ কিয় সমগ্ৰ বিশ্বতে এই ভাইৰাছ কৰোনা ভাইৰাছে খলকনি তুলিছে বা কৰোনা ভাইৰাছ বিয়পি পৰিছে সমগ্ৰ বিশ্বতে। ইটালীত আৰু চীনত আৰু বিভিন্ন মানুহ ঢুকাইছে। আৰু ইতিমধ্যে আমি খবৰ পাইছোঁ যে আমাৰ মণিপুৰত এগৰাকী ব্যক্তিৰ ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। তো সেইকাৰণে সতৰ্ক হওক সকলোবিলাক আৰু সতৰ্ক হৈ আপোনালোকে নিজৰ সজাগতা সচেতনতা আৰম্ভ কৰক, নহ'লে এই পৰিস্থিতি বহুত ভয়াৱহ হ'ব গৈ আছে। কাৰণ আজি মই প্ৰত্যক্ষ কৰিছোঁ, অলপমান সময় আগত মই দুপৰীয়া সময়ত ঘৰৰ অলপ গ্ৰ'চাৰী শ্বপ ল'বলৈ গৈছিলোঁ। বহুজন ব্যক্তিয়ে বহু মত বিনিময় কৰিছে, ইজনে সিজনক চাধা বিলাইছে, সিজনে সিজনৰ চিগাৰেটটো টানি লৈ খাইছে। ইমান প্ৰচাৰ মাধ্যম আৰু ইমান টেলিভিশ্যন চেনেলৰ যোগেদি আপোনালোক সকলোকে সতৰ্ক কৰি আছে যে এনেকুৱা ধৰণৰ কোনো চিগাৰেট বা চাধা ইজনে আনজনৰ পৰা খাব নালাগে। তথাপিতো এই পৰিৱেশটো এতিয়াও চলিয়ে আছে গাঁৱে ভূঞে চবতেই, আৰু মই দেখিছোঁ কোনো মানুহ সতৰ্ক নহয়। তো সেইকাৰণে আমাৰ অসমখন ধ্বংস নকওঁ, কিমান দূৰ ধ্বংস আৰু কিমান দূৰ সুৰক্ষিত, কাৰণ আমাৰ মন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই আৰু চিকিৎসা বিজ্ঞানীসকলে বা চিকিৎসকসকলে ইমান কষ্ট কৰিছে। এই তেওঁলোকৰ কষ্টক আপোনালোকে অলপ সহমত দিয়ক, সহযোগ কৰক। কাৰণ কিয় এই সকলো সাৱধান নহ'লে কিন্তু বহুত ভয়াৱহ পৰিস্থিতি হ'ব। সেইকাৰণে এতিয়াও বহুত সময় আছে, সকলো সজাগ হওক, সকলো সচেতন হওক। ধন্যবাদ।